Hey dosto, welcome to my YouTube channel. মই ৰূপম আপোনালোকৰ মাজত আপোনালোকক আজি মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই এনেকুৱা এটা বিষয়ৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ যিটো কথা আপোনালোকে শুনিলে হয়তো আচৰিত হ'ব। হয়, আপোনালোকে সঁচাই আচৰিত হ'ব। এটা 10 টকীয়া বিকাজী ভুজিয়াৰ পৰা আপুনি কেনেকৈ 10 টকা লাভ কৰিব পাৰে তাৰ ওপৰত আজি এই ভিডিঅ'টো বনোৱা হৈছে। গতিকে চাওঁ আহক আমি পলম নকৰি কেনেকৈ আমি 10 টকা লাভ কৰিব পাৰোঁ এটা 10 টকীয়া বিকাজী ভুজিয়াৰ পৰা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। হে দোস্ত, দেখিছে আপোনালোকে এইটো এটা 10 টকীয়া বিকাজী ভুজিয়া হয় আৰু এই 10 টকীয়া ভুজিয়া পেকেটৰ পৰাই আপোনালোকে 10 টকা লাভ কৰিব পাৰে। কেনেকৈ লাভ কৰিব পাৰে এতিয়া তাৰ বিষয়ে জনোৱা হওক। আপোনালোকে দেখিছে নে এই ভুজিয়া পেকেটত এটা QR কোড আছে, দেখিছেনে? এই QR কোডটোৰ পৰাই আপোনালোকে 10 টকা লাভ কৰিব পাৰে কেছবেক হিচাপে। কেনেকৈ পাব তাৰ বিষয়ে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপুনি আপোনাৰ ওচৰত এটা স্মাৰ্টফোন ল'ব লাগিব। দেখিছে এইটো এটা স্মাৰ্টফোন আৰু স্মাৰ্টফোনটো অন কৰাৰ পিছত ইয়াত ডাটা অন কৰি ল'ব লাগিব আপুনি ফাৰ্ষ্ট। তাৰপিছত আপোনাৰ স্মাৰ্টফোনটোত পেটিএম থাকিব লাগিব। এতিয়া দেখাই আছোঁ আপোনালোকক। হয়, আপোনালোকে দেখি আছে এইটো পেটিএম। চাই লওক এবাৰ, এইটো পেটিএমটো অন কৰিব লাগিব। পেটিএমটো অন কৰাৰ পিছত আপুনি ফাৰ্ষ্ট যাব লাগিব স্কেন এণ্ড পে'। এইটো চাই লওক, স্কেন এণ্ড পে'। ইয়াত ক্লিক কৰিব আপুনি। ক্লিক কৰাৰ পিছত আপুনি ভুজিয়া পেকেটটো ল'ব আৰু ভুজিয়া পেকেটটোত থকা QR কোডটো চাই লওক আপোনালোকে। এনেকৈ QR কোডটো স্কেনিং কৰা হ'ল। স্কেনিং কৰাৰ পিছতে আপোনাৰ এইবোৰ বহুতো অপশ্যন আহিব। আপুনি যিকোনো অপশ্যনত গৈ পিনি কেছবেকটো লাভ কৰিব পাৰিব। এতিয়া মই দেখাই আছোঁ। মই ধৰি লওক কেছবেকটো পাবলৈ মন গ'লে ইয়াত সকলো ধৰণৰ সুবিধা আছে। ইয়াত আপুনি ৰিচাৰ্জ কৰিও কেছবেকটো লাভ কৰিব পাৰে। এইটো চাওক, ৰিচাৰ্জ অৰ পে' বিলছ বুলি আছে, ইয়াত যাব। দেখিছেনে আপোনালোকে ৰিচাৰ্জ নাও আছে আৰু ৰিচাৰ্জ নাও অপশ্যনটো টিপি আপুনি যিকোনো নাম্বাৰত ৰিচাৰ্জ কৰিব পাৰিব। গতিকে আজিলৈ ইমানেই আৰু এনেকুৱা ভাল ভাল ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ বাই।